आसाम नाङैनो रंजालि बैसागुखौ बरायनो गासै सुबुंफ्रा थागथियारि जानानै दं। थिग बेबायदिनो गाव गावनि खामानियाव नांथाबनानै दं बाक्सा जिल्लानि गाइखेर दाखा फानग्रा सुबुंफ्रा। हायुङारि मानास हाग्रामानि साखाथियाव थानाय काहितामा गाइखेर दाखा फानग्रा दुर्जधन दासआबो जुथि गोनां गाइखेर दाखा फाननो थाखाय मुखुब जादों। दुर्जधन दासआ बोसोरफ्रोमबो हाबा बैसागु बायदिनि थाखाय कुइन्टेल कुइन्टेल जुथि गोनां गाइखेर दाखा दैथायहरबाय थायो। बे खेबावबो रायजोनि अर्डारखौ दैथायहरनो थाखाय कुइन्टेल हिसाबै जुथि गोनां गाइखेर दाखा बानायदोंमोन गाइखेर दाखा फानग्रा दुर्जधन दासआ। थांनाय 42 बोसोरनिफ्रायनो रायजोनि गुबुन गुबुन ओनसोलफ्राव दुर्जधन दासआ दैथायबोगासिनो औवा हासुंनि जुथि गोनां गाइखेर दाखा। नाथाय थोजासे सुबिदा आंखालनि थाखाय सरकारनिफ्राय एसे हेफाजाबनि थाखाय आसा खालामदों गाइखेर दाखा बेफारी दुर्जधन दासआ। আপনার ধরক এই কাম কৰাটো আপনার 42 বছর চলি আছে। তার মাজত গাখীৰো মোৰ ধৰক মোটামুটি 40-50-60 কেজি গাখীৰ কালেকশ্যন কৰোঁ ডেইলি। আপোনাৰ এইটো দৈও বনাওঁ, লগতে আপোনাৰ এনেকৈ ঘূৰি ফুৰিও বিক্ৰী কৰোঁ। ধৰক এনেকৈ আছোঁ আৰু চলি ধৰক 4 কুইণ্টেল 5 কুইণ্টেল বিক্ৰী হয় আৰু ধৰক বিহুৰ সময়ত বিক্ৰী কৰোঁ। ধৰক মোৰ ইয়াতে নিবাই আহে, তেওঁলোকে সৰভোগৰ পৰা আহে, বাহিৰৰ পৰা আহে, এনে বস্তুটো ভাল পাই মেথেন আহে আৰু ধৰক। এইবিলাক আপোনাৰ মই বাথানৰ পৰা কালেকশ্যন কৰোঁ। গাখীৰটো এইটো আমাৰ অৰিজিনেল গাখীৰ। আপোনাৰ একোটা মই গাখীৰ দিয়ে আপোনাৰ মোটামুটি ধৰক 1 লিটাৰ 1/2 লিটাৰ এই গাখীৰ আৰু ধৰক। সেইকাৰণে আমাৰ গাখীৰটো আঠাটো বেছি। ইয়াৰ ওপৰতে পৰিয়ালটো চলি আছোঁ আৰু ধৰক। ইয়াৰ পৰা যদি কিবা এটা চৰকাৰে সুবিধা দিয়ে আমাক, কিজানি আৰু অলপ আগবাঢ়াব পাৰিলোঁ হয়। অলপ সৰু হৈছে ধৰক, এতিয়া ঘৰটো যদি বহলা কৰিব পাৰিলোঁ হয়, অলপ আৰু বাঢ়াব পাৰিলোঁ হয়। আপোনাৰ এই বিষয়ে একোৱে পোৱা নাই ধৰক। আপোনাৰ বিয়াটো লৈ যায়, বিয়াটো দিওঁ মই আপোনাৰ 1 কুইণ্টেল 1.5 কুইণ্টেলক লাগি 2 কুইণ্টেলক লাগি দিওঁ। বহুত দূৰৰ পৰা আহে ধৰক, মোটামুটি সৰভোগ, বৰপেটা, হাউলি। এতিয়া সৰভোগত গাখীৰ আছে অজস্ৰ আপোনাৰ, কিন্তু সৰভোগৰ মানুহ মোৰ পৰা আহি গাখীৰ লৈ যাই আছে। 2 কিলো লাগলিও ইয়াৰ পৰা তেল খৰচ কৰি দাউৰি আহে। সেইকাৰণে ময়ো চিন্তা কৰোঁ যে আপোনাৰ যিমান ভাল পাৰোঁ ভালকৈ দিম বুলি চেষ্টা কৰোঁ আৰু ধৰক। মোৰ পৰা বিক্ৰী হয়, মই আপোনাৰ বাহিৰত বিক্ৰী কৰিব নাযাওঁ দৈখিনি। তাত মানে কাহিতামা গাঁও গভৰ্ণৰ থানাৰ অন্তৰ্গত এই মানুহজনে প্ৰায় আমি সৰুৰ পৰা দেখাইছোঁ 42 বছৰ 45 বছৰ এই গাখীৰৰ লগত জড়িত। তেওঁলোকে মহৰ গাখীৰ আমাৰ খাৰেজাবিনী বজাত কাহিতামা ভালাগুৰি যিবিলাক মহৰ বাথান আছে, মহৰ বাথানৰ পৰা তেওঁ গাখীৰটো কালেকশ্যন কৰি তেওঁ নিজতে ইয়াত বনাই গাখীৰটো বিক্ৰী কৰে। আৰু গাখীৰ ইমান ধুনীয়া সুন্দৰ হয় এই গাখীৰটো। তেওঁ কৈছেই যে এটা মহৰ যিমান ডাঙৰ মহ, সেই মহটোৰ 1/2 কিলো 1 কিলো যিটো নেকি আমাক বকনা বুলি কয়, এই বকনা গাখীৰৰ দৈ বনাই তেওঁলোকে বিক্ৰী কৰি চলি আছে। কিন্তু তেওঁ যিটো দৈ বনাই আছে এই ঘৰটো গৃহটো, তেওঁ পইচাৰ অভাৱত মানে যেনেকৈ বনাব লাগিছিল সেনেকৈ বেপাৰখন কৰিব পৰা নাই, ব্যৱসায়টো কৰিব পৰা নাই। কিন্তু চৰকাৰক এটাই মই অনুৰোধ জনাইছোঁ, এই মানুহজনক যাতে তেওঁক মানে গৃহটো বনাৰ কাৰণে কিছু হয়তো তেওঁ এনে চকত বা বজাৰত বনাৰ কাৰণে যাতে এটা অনুদান আগবঢ়ায়। চৰকাৰক মই এইটো বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ আপোনালোকৰ নিউজৰ জৰিয়তে। কাৰণ ব্যৱসায়খিনি যদি আমাৰ চকত হয় খুব ধুনীয়া হ'ব। আৰু তেওঁৰ মহৰ গাখীৰ বিভিন্ন জেগাত গুৱাহাটী, যোৰহাট এনেকুৱা জেগাৰ পৰা অৰ্ডাৰ আহে। আৰু তেওঁৰ ফোন নাম্বাৰতে আমাৰ লগতো যোগাযোগ কৰে। আমি তেওঁক ঘৰত আনি গাড়ী দি গাখীৰ লৈ যায় ইয়াৰ পৰা কুইণ্টেলে কুইণ্টেল গাখীৰ লৈ বিয়া বিহুত। এবাৰতো তেওঁক আজি মানে দিল্লীত তেওঁৰ গাখীৰ চুঙা দিল্লী লৈ গৈছে। দিল্লীত এই চুঙাটো যেতিয়া লৈ গ'ল হেলিকপ্টাৰত, তেওঁক তেওঁ মোক ধৰিলে চুঙা দিয়ক চুঙা দিয়ক, কিন্তু চুঙাটো নিদিলে। চুঙাটো সুন্দৰৰ কাৰণে তেওঁ তাতে ৰাখি থ'ল অফিচাৰে, চুঙাটোৰ পইচা দিয়ে 5,000। তেতিয়া মই ক'লোঁ যে চুঙাটোৰ দাম 5,000 দিয়ে। তেতিয়া গৃহস্থই মই ক'লোঁ পইচা নালাগে, তেওঁ চুঙাটো। আৰু সেই মানুহজনে এতিয়াও মাজে মাজে ফোন কৰি থাকে, মানে দৈ ইমান ধুনীয়া যে ফৰেষ্টৰ গাখীৰ আৰু সুন্দৰ আমাৰ ইয়াতে ঘাঁহনি, এই ঘাঁহনিৰ কাৰণে তেওঁ যি যত্ন কৰি আৰু কি পৰিষ্কাৰ সুন্দৰ এইটো দেখা পাইছে আপুনি, পৰিষ্কাৰ চাফ চিকুণৰ একদম পৰিচ্ছন্নতাৰ কাৰণে তেওঁ সজাই পৰাই ৰাখিছে। গতিকে মই ৰাইজসকলক মানে অসমবাসীকো অনুৰোধ জনাইছোঁ, তেওঁৰ যদি যোগাযোগ কৰে এই দুৰ্জনৰ ক্ষেত্ৰতে যোগাযোগ কৰিব। আৰু এই যোগাযোগত बरपेटा रोडनि मुरी बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दाउला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन, जेरैहाय डायबिटिस, लोमजानाय साजानाय, आथिं आखाइ, मोदोमाव सानाय सुनाय, भां, गान्जा, डेन्ड्राइट, ड्राग्स बायदि फेग्रा मुवा लानाय, फेग्रा मुवा मोनाब्ला
हमथानो हायै जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099 480 118।